নমস্কাৰ বন্ধু, পুনৰ আকৌ এটা ভিডিঅ'ৰ মাজত আপোনালোকৰ মাজলৈ আহিলোঁ। তো আজি আমি কথা পাতিম কেইটামান অসমীয়া ফকতীয়া গানৰ বিষয়ে। মানে আজিকালি কি হৈছে, ইউটিউবটো খুলি তাত অসমীয়া গান চাৰ্চ কৰিবই নোৱাৰি। মানে ক'ৰ কি কিছুমান মক্কেলে যি টি কিছুমান লিৰিক্স লিখি তাত কিছুমান মিউজিক এড কৰি তাত কিছুমান সুৰ লগাই সেইবিলাকে গান বনাই আমাৰ ইউটিউবৰ মজিয়াত এৰি দিছে। মানে কি ক'ম আৰু, কাণবিলাক তাৰমানে একদম ঘোলা কৰি পেলাইছে এইবিলাক গান। তো আজি আমি এইবিলাক গানৰ বিষয়ে অলপ কথা পাতোঁ। তো বলক অকণো চুটেমি নকৰাকৈ আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। कौन है ये लोग? कहां से आते हैं? তো বন্ধুসকল, গানটোৰ কথা আমি অকণমান পিছত পাতিম। তো এতিয়া আমি আগতে পাতি লওঁ এই তিনিটা আমাৰ মডেলৰ কথা। তো এই তিনিজনক চাওক না, যেন ঢেকেৰা কুকুৰৰ দৰে বাটৰ ছোৱালী, বাটৰ মহিলা, বাটৰ তিৰোতা, বাটৰ বোৱাৰীক যেন যাব নিদিয়ে, বাটে ঘাটে যেনেকৈ জোকাই নহয়, এনেকুৱা আমি যেন বাস্তৱত দেখিবলৈ পাইছোঁ এওঁলোকৰ এই ৰূপত। তাতে আৰু যিহে মডেল, বাপৰে বাপ, নমস্কাৰ। মই কিজানি আইনাত চাই মই নিজে কান্দিলোঁ, আজি বহুত কান্দিলোঁ আইনাত চাই কিনে মোৰ মুখখন চাই। বন্ধুসকল, এতিয়া আমি অকণমান চকু ফুৰাই চাওঁ এই তিনিজন এক্টৰনীৰ ওপৰত। বাপৰে বাপ, সিহঁতৰ যিহে লাই পাহি দেহা, মই ফিদা হৈ গ'লোঁ নেকি। ফিদাটো দূৰৰ কথা, তোৰ কঁকালত গুৰিয়াও মই। তোৰ যাতে দ্বিতীয়বাৰ এনেকুৱা একো কৰিবলৈ সুযোগে নাপাওঁ, চান্সে নাপাওঁ। তোৰ যাতে গোটেই জীৱনটো বিচনাত পৰি থাকোঁ, তোৰ কঁকাল ভাঙি পেলাওঁ ৰখ মই। সঁচাকৈ এই গানটো যেন মই চুটিয়ামীৰ সীমা পাৰ কৰি পেলালে। অভিনয় কৰা এক্টৰ আৰু এক্ট্ৰেছজনী দেখি নহয় মই চকুত বহু সময় 10 মিনিটমান সময় মই চকুত হাৰ্পিক দি থ'ব লগা হৈছে। মোৰ চকুৱে মানে একো নেদেখা হৈ গৈছে। এই ফকতীয়া গানসমূহত অভিনয়ৰ বাবে যে বিজ্ঞাপন মানে ক'ব নোৱাৰোঁ। সঁচাকৈ ময়ো আবেদন কৰিলোঁ যাতে মই অলপ ফেমাছ হ'লোঁ ইহঁতৰ দৰে, অলপ ঢেকেৰা কুকুৰৰ দৰে বা ঢেকেৰা মডেলৰ দৰে ফেমাছ হ'লে কথা নাই আৰু, যি কি আছে আমাক কেৱল ফেমাছ লাগে, আমি ফেমাছ হ'ব লাগে। এই ফকতীয়া গানটোৰ ডাইৰেক্টৰ আৰু প্ৰডিউচাৰজন বা কোন হ'ব, তেওঁলোক বা আৰু কেনেকুৱা ফকতীয়া হ'ব, আমি সকলোৱে নিশ্চয় গমেই পাইছোঁ। তো আহক বন্ধুসকল, আমি আৰু অকণো চুটিয়ামি নকৰাকৈ আমি আৰু এটা ফকতীয়া গানৰ ফালে আগবাঢ়োঁ। তোকে দেখিয়ে প্রেম করিনু, তোর প্রেম করিনু, তোর প্রেম করিনু, কুদনি প্রেম করিনু, জান গান বলি তুমি কাকাতে আহিলা, আই লাভ ইউ কই কই বুধু বনুয়া। कौन है ये लोग? कहां से आते हैं? এই গানটো শুনাৰ পিছত নহয় মই মগজে ভালকৈ গম পালে যে মই 1 নম্বৰত চুতীয়া বুলি। আৰু এই গানটো শুনাৰ পিছত মোৰ এটা হেডফোনে বেয়া হৈ গ'ল, মোৰ 500 টকা লছ। এই গানটো শুনাৰ পিছত মই এটা কাম কৰিম বুলি সিদ্ধান্ত ল'লোঁ। ময়ো বহুত গালি জানো, মই এই গালিসমূহ এটা বগা কাগজত লিখিম আৰু তাত কিছুমান মিউজিক এড কৰিম আৰু তাত কিছুমান সুৰ এড কৰিম আৰু মই এনেকৈ গান গাম, ময়ো গায়ক হ'ম, ময়ো ফেমাছ হ'ম। আৰু আমাৰ কিছুমান ফকতীয়া ডাইৰেক্টৰ আৰু ফকতীয়া প্ৰডিউচাৰটো আছেই নহয়, সিহঁতক অলপ টকা দিলে সিহঁতে এইবিলাকতো মিউজিক ভিডিঅ' বনাই ইউটিউবত আপলোড দি দিব আৰু মই ফেমাছ হ'ম, মোকো মানুহে মাতিব, গান গাব, ষ্টেজত যাব, চেণ্ডেলৰ কোব খাব, বিলাহীৰ কোব খাব, ডিমাৰ কোব খাব, এইটো বেলেগ কথা আৰু পিছৰ কথা। মই ফেমাছ হ'ম, মোক কেৱল ফেমাছ লাগে। এই গানটো মই 50 বাৰৰ বেছি শুনিছোঁ আৰু যিবাৰে শুনিছোঁ নহয় সেইবাৰে মই কোনো এটা শব্দৰ অৰ্থ বুজি নাপালোঁ, কেৱল খালি এইটোৱে বুজি পালোঁ, বুদ্ধু মোক বুদ্ধু বনালা। আৰে বুদ্ধুটো তোক বনাবই নে, তো এনেকুৱা চুটিয়ামি কৰিলেতো তোৰ চুতীয়া হ'লে তোক বুদ্ধু বনাবই কেলা, তাত মাদাৰ জোদ। Oh my God! Wow! এই গানটো শুনি থাকোঁতে এই গানটোৰ মাজত এই দুজনক দেখি নহয় মই একো নোকোৱাকৈ থাকিব নোৱাৰিলোঁ। এই এক্টৰজনক দেখি মোৰ এনেকুৱা ভাৱ হৈছে যে এওঁৰ ওচৰত কিজানি চুলি কাটিবলৈ পইচা নাই। বাবা মোৰ তাত আহিবি লৈ যাবি, যা 100 টকায়ে লৈ যাবি, নহ'লে মই কাটি দিম, মই জানো ভালকৈ ঘৰত কাটিব।
আৰু এই ফকতীয়া ডাইৰেক্টৰজনক কিন্তু ধন্যবাদ দিব লাগিব, কাৰণ তোক যে এই ফুলকমলীয়া বয়সৰ ছোৱালীজনীৰ লগত যে তোক এক্টিং কৰিব চান্স দিছে। আৰু মই এটা কথা ভালকৈ জানো যে এই এক্টৰজনে এই গানটোত এক্টিং কৰাৰ পিছত বহুত দিন ৰাতি তেওঁ ঘৰত শুব পৰা নাই। তেওঁৰ মনলৈ মাত্ৰ এটাই কথা আহি আছে, এটাই ভাৱধাৰা আহি আছে যে আপনা হাত জগন্নাথ। প্রেমেলু হুয়া বুদ্ধু বুদ্ধু মুখ বুদ্ধু বনুয়া বুদ্ধু বুদ্ধু মুখ বুদ্ধু বনুয়া তোকে দেখিয়ে প্রেম করিলু কুজনী প্রেম করিলু তোর প্রেম করিলু কুজনী প্রেম করিলু জানু জানু বুলি তুমি কাষতে আহিলা ঘরের বই কিনা খংতু কলা হওয়া গরু কুব দিমাকা এই গানটোৰ নামত যে এই ফকতীয়া প্ৰডিউচাৰজনে যে কিমান টকা খৰচ কৰিছে নাজানো, কিন্তু সেই টকাখিনি যদি এই গানটোৰ নামত খৰচ নকৰি আমাক দিলে হয় নহয়, আমি মোদী চৰকাৰৰ লেট্ৰিনৰ পৰা আমি লেট্ৰিন এটা বনাব পাৰিলোঁ হয়। দুখীয়া মানুহক সহায় কৰিলে ভালে হ'ল হয় কিজানি তেওঁৰ। আৰু এই গানটোৰ ফকতীয়া কৰিঅ'গ্ৰাফাৰজনকো কিন্তু চেলুট দিব লাগিব, কাৰণ তেওঁ জীৱনৰ বহুমূলীয়া সময়ৰ পৰা কিছু সময় উলিয়াই হ'লেও তেওঁ এই ফকতীয়া গানটোৰ বাবে তেওঁ দিছিল। আৰু মই এটা গৱেষণাৰ পৰা গম পালোঁ যে এই গানটো যোনটো কেমেৰাৰে ৰেকৰ্ড কৰা হৈছিল সেই কেমেৰাটো বোলে দ্বিতীয়বাৰ আৰু অনে নহ'ল। আৰু এই কেমেৰাৰ মালিকজনে এতিয়াও এই ভিডিঅ'টোৰ প্ৰডিউচাৰজনক বিচাৰি আছে তেওঁ কেমেৰাৰ টকাটো আদায় কৰিবলৈ, কিন্তু এই প্ৰডিউচাৰজনে এতিয়া অসম এৰি তথা ভাৰত এৰি বাহিৰত যাই বহি আছে। তো বন্ধু বান্ধৱীক আজি কিছুমান আমি অসমীয়া ফকতীয়া গানক ধুবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা হৈছে মই নাজানো, তো ভিডিঅ'টো কেনেকুৱা হৈছে মোক কমেণ্ট বক্সত নিশ্চয় জনাব আপোনালোকে। আৰু ভিডিঅ'টো যদি ভাল হৈছে প্লিজ লাইক এটা কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ধৰণৰ যদি আপোনালোকে ভিডিঅ' আগলৈ পাই থাকিব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো ধন্যবাদ। জয় আই অসম।